हेलो गाइस वेलकम टू माय ब्लॉग चैनल। तो गाइस आज रातिपुवा लड़ाक स्कूल थब स्कूल थब आते जस्ट तार लांस गेटर ओर एक कपि फटो और भिडिओ बनाई जाऊँ गुड मर्निंग गाइस। तो आज मानने रातिपुवा लड़ाक थब रूम फाले गई थको तार लांस गेट अपना देखा दिल के लगे यदि अपने डिफू तारा लांस क्या बाइचान्स घूर है गेट तो चाब पार अपना बोलक इतना मैं थका जगह चाँ। कब ना एकदम रास्ता भल आसे जगह जगह स्पीड ब्रेकार पा रास्ता तो पूरा हाई फाई रास्ता रास्ता एक भल आसे दे रास्ता डिफू रास्ता कब ना रास्ता तो भाले और सरू सरू इमान देखा ना जाए रास्ता किनार किनार मोर बाइकर मीटार अपना प्लागडाल बेया हल नेকি प्लागडालो भलाবলৈ যাব লাগিব চাই লওক আপোনালোকে তাৰা লাংচ আপোনাৰ ক্লক টাৱাৰ বুলি কয় এইখিনি এৰিয়াটো চাই লওকচোন বাৰু আপোনাৰ তাৰা লাংচ ক্লক টাৱাৰ আমাৰ মেইন গেট এইফালে আপোনাৰ ভিতৰত সোমাব লাগে আপোনাৰ ডিপু তাৰা লাংচ ফেষ্টিভেল হোৱা জেগাটো আপোনাৰ ডিপু চাইডৰ পৰা আহিলে ৰাস্তাত পাব নগাঁও দি আহিলে আপোনাৰ এই সাইডে দি আহিব লাগে এইটো হল আমাৰ ৰুম যোৱা ভিতৰত আপোনাৰ ইয়াত টিকেট কাউণ্টাৰ আছে দেই কিন্তু এতিয়াতো টিকেট কাউণ্টাৰ নাই বাৰু আপোনাৰ 9টা বজাৰ পৰা ওপেনিং কৰে এই সাইডে আপোনাৰ ৰুম যায় আপোনাৰ ফেষ্টিভেল সিজনত আপোনাৰ এইবিলাকতে আপোনাৰ ফাংচন কিবা কিবি কালচাৰ লৈ আপোনাৰ প্ৰগ্ৰাম হয় এইবিলাকতে मिले आपलोगे फेस्टिवल আহিব পাৰে আপোনাৰ ষ্টেজ কেইটাও বহুত ডাঙৰ ডাঙৰ ষ্টেজ বহুত মানে ইনভেষ্ট কৰা হৈছে এইবিলাক জেগাতে আপোনাৰ ফেষ্টিভেলটো আপোনাৰ এবাৰ জানুৱাৰীত আহি আছে জানুৱাৰীত আপোনাৰ এবাৰ 15 ইয়াৰ্ছ কমপ্লিট হ'ব 15 ইয়াৰ্ছৰ কাৰণে আপোনাৰ 7 দিনৰ প্ৰগ্ৰাম আছে এবাৰটো ফেষ্টিভেলত আপোনাৰ য'ত তাৰা লাংচৰ আপোনাৰ য'ত আই লাভ তাৰা লাংচ লিখা আছে সেইখিনি জেগালৈকে যাওঁ বলক ভিডিঅ'টো স্কিপ নকৰা কৰি চাই থাকক বাৰু এইটো চাইডে আমাৰ ৰুমটো যায় এইটো চাইডে আপোনাৰ লেফ্টত আপোনাৰ নথিং বি যায় আপোনাৰ ডিফুৰ ৱেডাৰটো চেঞ্জ হৈ গ'ল আপোনাৰ বাৰিষা ছিজনত হোৱা নিচিনা হৈছে ডিফু ছিজনটো জেগাটো হ'ল আপোনাৰ আই লাভ তাৰা লাংচ আপোনাৰ ৰাতি লাইট জ্বলি আছিলে আপুনি এইবিলাক ভাঙি গ'লে বাৰু চব সৰু সৰু পোৱালিকেইটা আহে ভাঙি দিয়ে আৰু ইয়াততো কোনো চিকিউৰিটি কৰি থাকিব নোৱাৰিব না সেইটো কাৰণে আহে আৰু বাৰু আপোনাৰ দূৰৰ পৰা অলপ ভিউটো দেখাই আছোঁ ৰ'ব আপোনালোকৰ চোলাইৰ বটল হেল্ল' গাইজ তো আজি ভিডিঅ'টো ইমানতে সামৰিম সামৰাৰ আগতে আপোনালোকক আমাৰ বাউণ্ডাৰী গেটটো দেখাই আছোঁ গাইজ আপোনালোকে দেখিছে এই চাইডে আপোনাৰ হেলিপেড যায় এই চাইডে আপোনাৰ ৰুমটো যায় আমাৰ ৰাস্তাটো দেখাইছোঁ হেলিপেডলৈ আপোনালোকক বেলেগ এদিন লৈ যাম বাৰু হেলিপেডত এইটো গাইছ আহি পাই আছোঁ আমাৰ বাউণ্ডাৰীৰ গেটটো আমাৰ বাউণ্ডাৰী গেটটো ইকো পাৰ্ক এইটো আপোনালোকৰ ফেষ্টিভেলৰ কাৰণে কিবা এটা হল বনাই আছে
ঝুলনা ব্ৰিজখন আপোনালোকক আগৰ ভিডিঅ'টো দেখাইছিলোঁ। এইটো আপোনাৰ অনলি চাই লওক বেনাৰটো নো এণ্ট্ৰি লিখা আছে, অনলি VIP হে এণ্ট্ৰি কৰিব পাৰিব এইটো ৰাস্তাত, নহ'লে আপোনাৰ বাহিৰা মানুহ গাড়ী চাড়ী লৈ আহিলে সোমাব নোৱাৰি ভিতৰত। আপোনাৰ বৰষুণ পৰি আছে না, সেইকাৰণে ৰাস্তাটো অলপ বেয়া হৈ আছে। সুবিধাটো অলপ ভাল কৰিছে আপোনাৰ সেইফালে CM বাংলা। আপোনালোকৰ পদুম ফুলৰ ভৰপূৰ পদুম ফুল দেখা পাব ইয়াত। গাইছ আমি ৰাতিপুৱা পানী আনিব গৈ আছোঁ। সেইটো আমাৰ কিশল ইছলাৰী আপোনালোকৰ ঠেলা গাড়ী চলাই আছে। কিশল ফেচটো দেখাই দিছোন এবাৰ। ডিফুতটো গম পায় খোৱা পানী কিমান অভাৱ নোহোৱা আছে, কিন্তু উপায় নাই আৰু IBৰ বেক চাইডে পানী ল'ব আহিব লাগে না কিশল। লেফট সাইড IB, রাইট সাইড পানি স্টোর। IBৰ বেক সাইড ভিউটো বনাই আছে নতুন। আমাৰ পানী আনা উপায় নাই, ডিফুত থাকিব হ'লে পানী জোৰে জোৰে হ'লেও ভৰাবই লাগিব। ইয়াৰ পানীটো আইৰণ নাই ন, ফিল্টাৰ। চেষ্টা কৰিম। আজি ভিডিঅ'টো ইয়াতে সামৰোঁ। বাই বাই।